এইফালে চিটিখন এটা আঙুলি খালে নমস্কাৰ মই বৰ্ণালী সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ঠিকে আছে আৰু আজি মই আছোঁহি মোৰ মাহঁতৰ ঘৰত আৰু 1 তাৰিখৰ দিনাখনেই আহিলোঁ কিন্তু আপোনালোকলৈ কোনো ধৰণৰ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ সো আজি ভাবিলোঁ আপোনালোকলৈ এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ বুলি আৰু এতিয়া সময় প্ৰায় 11টামান বাজিছে আৰু ভাবিলোঁ এতিয়াৰ পৰা এটা ব্লগ ষ্টাৰ্ট কৰোঁ আৰু চাই যাব বাকী দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই যাম বাৰু তাৰ আগতে কৈ দিওঁ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টি চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট বক্সত জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ আজি ভাতৰ লগত আছে এয়া কাঠফুলা ভাজি কাঠফুলা আৰু আলু ভাজি এইফালে আছে তিতা ভেকুৰী আলু ভাজি এইফালে হৈছে কচু পিটিকা এইফালে আছে কঁঠাল গুটি চাটনি আৰু এইফালে আছে দালি ঔটেঙা ঢেকীয়া আৰু কঁঠাল গুটি এয়া আজি মোৰ দুপৰীয়া আহাৰ প্ৰেম প্ৰকাশ গাড়ী ধুই আছে হাই কৈ দে মেকানিকো হয় সিংগাৰো হয় ক'ব লাগিব সিংগাৰ হেল্ল' এভৰিৱান দুপৰীয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু ছোৱালীজনীকো গা পা ধুৱাই মেলি এতিয়া শুৱাই থৈ আহিছোঁ তাই বাৰু মাহীয়েকৰ লগত শুই আছে আৰু মই অকণমান বাহিৰত বহিছোঁ ইমান গৰম ভিতৰত থাকিব নোৱাৰি সেইকাৰণে ভাবিলোঁ অকণমান বাহিৰতে বহোঁ আৰু সেইটো হৈছে আমাৰ ছাগলী গঁৰাল আৰু এইবোৰ হৈছে এইবোৰ ঝাৰু গছ আমাৰ এইটো চাইডেতো এনেকুৱা ঝাৰু বনেদি সাৰে জনাবচোন আপোনালোকৰ সেইফালে সাৰে নে নেসাৰে আৰু এতিয়া ভাবিছোঁ আপোনালোকৰ অকণমান কথা পাতোঁ বুলি মোৰ মানুহজনৰ গাটো অকণমান ঠিক নাই যোৱা 30 তাৰিখৰ দিনাখনি এই পাঁচ চাইডটো অকণমান বিষ হৈ আছিলে আগতেও হৈছে বাৰু তেনেকুৱা মই ভাবিছিলোঁ প্ৰেছাৰটো ল' হৈছে নেকি সেইবাবে হয়তো বিষ হ'ব পাৰে বুলি তাৰ পাছদিনাখনি বহুত বিষ যিদিনাখনি মই ঘৰলৈ আহিছোঁ আগষ্টৰ 1 তাৰিখৰ দিনাখনি আৰু কৈছিলোঁ মই অৱশ্যে তেখেতক যে যদি বেছিকৈ গাটো বেয়া লাগিছে তেতিয়াহ'লে নাহোঁ আমাৰ ঘৰলৈ ক'লে কি পাৰিম তেতিয়াহ'লে যাম বাৰু বুলি ক'লে আৰু ইয়ালৈ আহি ভাবিছোঁ গেছ হৈছে নেকি আগদিনাখনি মানে আমাৰ ঘৰত সকাম এখন আছিলে আৰু ৰাতিপুৱাৰ পৰা তেখেতে ভাত খোৱা নাছিলে 4টামান বজাত ভাত খাইছে সকাম শেষ হোৱাৰ পাছত আৰু গেছ হৈছে বুলি ভাবিছোঁ থেকেৰা পানী কিবাকিবি খুৱাইছোঁ আৰু ৰসমলাই খাইছে ইনো খাইছে কিন্তু তাৰ পাছদিনাখনি 1 তাৰিখ দিনাখনি গ'ল 2 তাৰিখৰ দিনাখনি মানে যোৱাকালি তাৰ এই ছাইডটোৰ পৰা আগফালৰ ছাইড গোটেইবোৰ বিষ হৈ গ'ল আৰু মোৰ ভয়ো লাগিছে সেইবাবে মা আৰু ভাইটিৰ লগত তেখেতে মেডিকেললৈ গ'ল আৰু প্ৰেছাৰটো এমাহমানৰ আগতে আহি চেক কৰিছিলে নেকি তেতিয়া 100 আছিলে একদমেই কম আৰু কালি মেডিকেলত গৈ চেক কৰিছে 150 মানে একদম লগালগ হাই হৈ গ'ল আৰু প্ৰেছাৰটো সেইবাবে অকণমান চিন্তা হৈছে তেখেতক লৈ বাৰু একো নাই ঠিক হৈ যাব ডক্টৰে মেডিচিন দিছে মেডিচিনবোৰ খাব টাইমমতে কিবা এটা হ'লে বহুত চিন্তা হয় তেখেতক লৈ এইজনী চুনা মানুহজনী উঠি গ'ল তাই উঠিলে গৰমত শুবই পৰা নাই ইমান গৰম আৰু এতিয়া তাইক লৈ অকণমান ঘূৰি ফুৰিবলগীয়া হৈছে আৰু দেউতাকৰ বেমাৰ যিহেতু থাকিম বুলি ভাবিছিলোঁ যদিহে ভাল নহয় যামগৈ বাৰু আৰু আজি ৰাতিপুৱা ফোন কৰিছোঁ কৈছে কালি ৰাতি বোলে টোপনিয়ে নধৰিলে আৰু দেহা জন্ম হোৱাৰ পিছৰ পৰা আছোঁহি বাৰু ঘৰত কিন্তু তেতিয়া সৰু হৈ আছিলে এমাহমানৰ পাছতে মই আহিছোঁ ঘৰত আছোঁহি কিন্তু এইবাৰ যিহেতু তাই মানে বাপেকৰ প্ৰতি বেছি মৰম বাপেকৰ লগতে মোৰ লগত খোৱা টাইমত ধুনীয়াকৈ থাকে তাৰ পাছত দেউতাকৰ লগতে বেছিকৈ খেলা ধূলা বা কথা তেনেকুৱাও পাতে এতিয়া কলাইছে যিহেতু তেনেকৈ কৈ থাকে দেউতাকৰ মনত পৰিছে ফোন কৰিছে ৰাতিপুৱা কৈছে
টোপনিয়ে নাহিলে কালি দেহা নোহোৱাৰ কাৰণে তাকে থাকিম বুলি ভাবিছিলোঁ কেইদিনমান কি হয় দেখা যায় আৰু গাটো ঠিক পোৱা নাই বাৰু আজি ৰাতিপুৱা ফোন কৰোঁতে গাটো মূৰটো মানে বিষ বুলি কৈ আছে চাই লওঁ যদিহে ভাল নাপায় যামগৈ যদি ভাল হয় থাকিম বাৰু কেইদিনমান ঘৰতে বাকী এতিয়া ছোৱালীজনী শুই উঠিছে যিহেতু আমনি কৰিছে অকণমান দেৰিকৈ লগ পাম বাৰু দিয়ক আপোনালোকক বাই বাই কেতিয়া গমো উঠি থাকে কেতিয়া নগতি মানে হেল্ল' এভৰিৱান এতিয়া সময় পাই ৰাতি 8টামান বাজিছে আৰু মই এতিয়া বনাই আছোঁ ঔটেঙাৰ সৈতে মাছৰ টেঙা আঞ্জা যিহেতু বহুত গৰম সেইবাবে ভাবিলোঁ কিবা এটা টেঙা খাওঁ বুলি আৰু এতিয়া মই মাছখিনি অকণমান ফ্ৰাই কৰিলোঁ হাফ ফ্ৰাই কৰাৰ পাছত মই এইখিনি তেলতেই পিঁয়াজখিনি দি দিলোঁ আদা নহৰু পেষ্ট দিলোঁ হালধি দিলোঁ আৰু এই আটাইখিনি হোৱাৰ পাছত মই তাত দি দিম কুমলীয়া ঔটেঙাখিনি আৰু সোৱাদ অনুযায়ী নিমখ দি ধুনীয়াকৈ মই এইখিনি লৰাই ল'ম লৰাই পাছত অকণমান হোৱাৰ পাছতে তাত মই গৰম পানী দিম আৰু গৰম পানী দি অলপ উতল অহাৰ পাছতে তাত মই দি দিম মাছখিনি আৰু মাছখিনি অকণমান উতল আহিলেই মোৰ টেঙা আঞ্জা ৰেডি হৈ যাব ভাবিলোঁ আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰোঁ বুলি যিহেতু ছোৱালীজনী আছে অকণমান আমনি কৰি আছে আৰু ভিডিঅ'টি শেষলৈকে দেখাব নোৱাৰিম বাৰু মাছৰ আঞ্জাখিনি খোৱা দেখাব নোৱাৰিম যিহেতু তাই মই কিবা এটা খোৱা টাইমতে সদায় আমনি কৰে সেইবাবে মই জল্দি খাই মেলি তাই আজৰি হৈ তাইক মই খুৱাব লাগে চ' ভাবিলোঁ ভিডিঅ'টি আজি ইমানতে সামৰণি মাৰোঁ ভিডিঅ'টি চাই কেনে পালে জনাব আৰু শেষলৈকে চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব তেন্তে আকৌ আহিম পুনৰ এটি নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই মই তোৰ নহ'লে কাৰোৰে নহয় কথা দিলো